গুড মৰ্ণিং গা পা ধুই মেলি খাই মেলি ওলালোঁ একদম ৰেডি হৈ পেলাই কাৰণ অহাকালি আমাৰ গুণৰ বাৰ্থডে আছে তো সেইটো কাৰণে ভাবিলোঁ যে আমি বাৰ্থডে অলপ শ্বপিং কৰিব লাগে তাই কাপোৰ কানি তো এয়া গুণে টমটমত গৈ ভাল পায় কাৰণে আমি টমটমত উঠিলোঁ আৰু অলপ গৈ পেলাই বেছি দূৰ নহয় আচলতে আমাৰ ওচৰতে এখন ঘৰৰ পৰা বেছি দূৰ নহয় ৰাগা বুলি আছে শ্বপিং মল এটা তাত সোমাই চালোঁ কেনেকুৱা মানে আগতে সোমাই পোৱা নাছিলোঁ নতুনকৈ খুলিছে তো শ্বপিং মলটোত দেখিছেনে ভাল লাগিছে ধুনীয়া ধুনীয়া আনকমন ফ্ৰক আছে তো আমাক আনকমন মানে আমাক লাগিছিলে এতিয়া বৰ্তমান ফেঞ্চি টাইপ ফ্ৰক লাগে কাৰণ বাৰ্থডে পিন্ধিব যিহেতু তো এয়া এইটো ইমান ভাল লগা নাই তো আৰু বেলেগ চালোঁ চাই মেলি আমি আৰু ভাবিলোঁ যে অলপ আৰু আমাৰ কাপোৰো চাওঁ ভণ্টিয়ে ক'লে যে মোৰ কাপোৰো চাওঁ তোৰ কাপোৰো চাওঁ তো আমি এইটো আনাৰকলি কুৰ্তা ইমান মৰম লাগিছে কটনৰ বিৰাট ধুনীয়া লাগিছে কিন্তু ইয়াৰ প্ৰাইচটো হৈছে 1899 ৰুপিজ হয় তো আমি কাপোৰ কানি পেকিং কৰি পেলাই এয়া লৈ মেলি ওলালোঁ বাকী এতিয়া ভাবিছোঁ যে আমি কলনীত যাওঁ বুলি ভাবিছোঁ অনুৰাধা কলনী তো তাত গৈ পেলাই ভণ্টিয়ে গুণৰ ৰবাৰ চবাৰ ক্লিপ শ্লিপ এইবিলাক লৈ মেলি আমি ওলাই দিলোঁ ঘৰৰ পিনে ওলোৱা নাই বাৰু ভণ্টিয়ে ক'লে যে বিশাল মাৰ্কেটত এবাৰ সোমাওঁ বুলি তো সেইটো কাৰণে বিশাল মাৰ্কেট আহি গ'লোঁ এয়া বিশাল মাৰ্কেটত সোমাই মেলি গুণে ইফালৰ পৰা সিফালে দৌৰিছে কাৰণ তাই চিনাকি দেই বিশাল মাৰ্কেটখন আগতে এইখনতে আহোঁ আৰু দেখিছেনে এয়া গুণে বেগবিলাক কেনেকৈ ওলমাই লৈছে আৰু ভণ্টিয়ে মোৰ কাৰণে এটা কুৰ্তা লৈছে আৰু এইটো দেখিছেনে কুৰ্তাটো লৈ আছোঁ তো এয়া কাপোৰ কানি লৈ মেলি আমি ওলাই দিলোঁ ওলাই মেলি এই ফুটপাথত যে ঘুগুনি খাই মই বিৰাট ভাল পাওঁ আৰু ঘুগুনি খাই মেলি আমি ঘৰৰ পিনে ওলাই দিলোঁ আজিলৈ বাই বাই।